guys, welcome back to my YouTube channel. আজি এটা নতুন ভিডিও লৈ আইছো যত নেকি জৰ পৰা পানী বৈ আহিছে ওয়াটারফল দেখাবলে আৰু জানিবলে ভিডিওটো চাই থাকক গৈ থাকক বলক ভিডিওটো আৰম্ভ কৰো। Hey guys, যাও তেতিয়াহ'লে পাহাৰৰ দাঁতি কাষে কাষে এতিয়া আমি বৰ্তমান গৈ আছো আপোনালোকৰ বাকা য'ত আছে নৰ্থ গুৱাহাটীত বাকা আছে বাকাত আছে আপোনালোকৰ পাহাৰৰ ওপৰৰ পৰা নামি অহা জুৰি সেই জুৰি চাবলৈ আজি আমি গৈ আছো বলক আমাৰ লগতে ভিডিঅ'টোৰ সৈতে গৈ থাকোঁ ভিডিঅ'টোত কেনেকুৱা অনুভৱ হয় বলক তেতিয়াহ'লে। কথাটো এনেকুৱা ধৰণৰ মানে ইয়াত বহুতো মানুহ ইয়ালৈ আহি যায় বহুতো দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াৰ এই জুৰিটোৰ সৌন্দৰ্য চাবলৈ বহুত দূৰ দূৰণিৰ পৰা পুৰুষ মহিলাকে ধৰি বহুতো ধৰণৰ মানুহ আহে আৰু ইয়াতে গা ধুব পাৰে আপোনালোকেও আহিব পাৰে সুন্দৰ ফটো তুলিব পাৰে। যদি আপোনালোকৰ এনেকুৱা ঠাইলৈ আহিবলৈ মন যায় পাহাৰীয়া দাঁতি লগতে ওপৰৰ পৰা নিজৰা বৈ আহিছে এনেকুৱা জেগাত যদি আহিব মন আছে তেতিয়াহ'লে ইয়াত ধুনীয়াকৈ আহিব পাৰে আৰু অসমৰ বহুতো সৌন্দৰ্য জেগা আছে ইয়াত। এইটো ছাইড হৈছে গুৱাহাটী আপোনালোকৰ নৰ্থ ছাইড বাকাত আহিব পাৰে বাকাত বহুত ধুনীয়া সৌন্দৰ্য পাব আপোনালোকে চাই যাওক ভিডিঅ'টো আৰু আগলৈ কেনেকুৱা সৌন্দৰ্য পাইছে। আৰু এটা কথা এতিয়া লকডাউনৰ পৰিস্থিতি চলি আছে সেইবাবে এতিয়া বহুত মানুহ কম দেখা গৈছে এতিয়া ভিডিঅ'ত দেখাই আছোঁ ইয়াত ছোৱালীও আহিছে আৰু ছোৱালী ল'ৰা চব আহি আছে ইয়াত ফটো তুলিবলৈ বহুত ধুনীয়া হয় আৰু এতিয়া লকডাউনৰ যিটো পৰিস্থিতি চলি আছে সেইকাৰণে বহুত কম মানুহ আহিছে ইভাগে লকডাউন নিদিয়া হ'লে ইয়াতে বহুত মানুহ আহি থাকে গৰম ছিজনত বিশেষকৈ বহুত মানুহ আহিবলৈ বহুত দেখিছে ফটো আৰু ভিডিঅ' লগতে তেনেকুৱা এই জেগাটো কেনেকুৱা পাইছে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে কমেণ্ট এটা কৰি দিব আৰু কেনেকুৱা পালে আৰু যদি যাবলৈ এইটো জেগা যদি চাব মন আছে বা আপোনালোকে চিনি নাপায় তেতিয়াহ'লে মোক এটা মেছেজ কৰি দিব মেছেজ কৰি দিলে মই এড্ৰেছটো ধুনীয়াকৈ কৈ দিব পাৰিম। তো গাইজ ভিডিঅ'টো আজিলৈ ইমানতেই সমাপ্ত কৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু কেনেকুৱা পালে কমেণ্ট এটা কৰি দিব আৰু এটা লাষ্টত ফাইনেলি কৰি দিছোঁ আৰু যিসকলে মোৰ ভিডিঅ'ত ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে আগন্তুক যদি এনেকুৱা ভিডিঅ' চাব মন আছে বেল আইকনটো দবাই দিব। তো আজিলৈ বাই।